অনুৰাধাৰ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া অম্বুবাচী চলি আছে। অম্বুবাচী টাইমত আপোনালোকে কি খোৱাটো ভাল আৰু কি খোৱা বেয়া, আজি মই তাকেই ক'বলৈ ওলাইছোঁ। এই টাইমত আপোনালোকে পাৰিলে সদায় শীতল বস্তু খাব, তাৰ বাহিৰে আম খাব, লগত কেঁচা গাখীৰ খাব। কেঁচা গাখীৰ খালে সৰ্পভয়ৰ পৰা মুক্ত হ'ব পাৰি। তাৰ বাহিৰে আপোনালোকে নিচাযুক্ত বস্তু হওক, শাক হওক খোৱাটো অতি বেয়া। শাক আপোনালোকে নিচিঙিব আৰু নাখাব। আনহাতে আপোনালোকৰ ঘৰত যদি কোনো দেৱীৰ মূৰ্তি বা ফটো আছে, তেওঁলোকক আপোনালোকে দূৰৰ পৰা কেঁচা গাখীৰত আম কাটি ভোগ দিব পাৰে। আনহাতে আপোনালোকে এই সময়খিনিত দান কৰাটো অতি শুভ বুলি মনা হয়। দান কৰাৰ ভিতৰত আপোনালোকে চাউল দান কৰিব পাৰে, কোনো দুখীয়াক চাউল দিব পাৰে, ফল মূল দান কৰিব পাৰে। ফল মূল দান কৰাটো শুভ বুলি মনা হয়। ইয়াৰ বাহিৰে আপোনালোকে অকণমান টকা পইচা কাৰোবাক দিব পাৰে। কম পৰিমাণে হ'লেও আপোনালোকে দুখীয়া দৰিদ্ৰক অকণমান পইচা দান কৰিব পাৰে। ইয়ে বহুত শুভ ফল দিব আপোনালোকক।